আনক প্ৰশংসা কৰিব পৰাটো এক প্ৰকাৰৰ কলা। আপুনি কিবা এটা কৰাৰ পাছত কোনোবাই যদি আপোনাক প্ৰশংসা কৰে বা উৎসাহ দিয়ে, তেন্তে আপোনাৰ উৎসাহ অলপ হ'লেও বৃদ্ধি পাব। এয়া মনোবিজ্ঞানৰ কথা। সকলো ব্যক্তিৰ ভিতৰতে কিবা নহয় কিবা এটা বিশেষ অৰ্হতা থাকে। শিশুসকলৰ ক্ষেত্ৰত আমি প্ৰায়েই কথাটো লক্ষ্য কৰোঁ। এজাক শিশুৰ মাজত দুগৰাকী বা তিনিগৰাকীক প্ৰশংসা কৰিলে বাকীসকলৰ মাজত এটা বিৰোধ ভাৱৰ সৃষ্টি হয় আৰু তেনে হোৱাৰ ফলত বহুতো শিশুৰ শৈশৱ ধ্বংসপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে। প্ৰশংসা কৰিব পৰাটো এক প্ৰকাৰৰ কলা। সকলোৱে আনক প্ৰশংসা কৰিব নোৱাৰে। মহান জ্ঞানী দাৰ্শনিক ছক্ৰেটিছে সেয়েহে কৈছিল, মই এটা কথাই জানো, সেয়া হ'ল মই একোৱেই নাজানো। ইয়াৰ দ্বাৰা দাৰ্শনিকগৰাকীয়ে নিজে যিমান জানিলেও তেওঁৰ যে অধ্যয়নৰ অন্ত হোৱা নাই, সেই কথাকেই আনক বুজাইছিল। আমি শিশুসকলৰ সন্মুখত আনক সমালোচনা কৰা একেবাৰে অনুচিত। এনে কৰিলে শিশুসকলৰ কোমল মনত ইয়াৰ প্ৰভাৱ পৰে। শিশুৰ কোমল মনত যোগাত্মক সমালোচনাই ইতিবাচক প্ৰভাৱ পেলায়। জ্ঞানী লোকসকল প্ৰশংসাৰ অধীন নহয়, কাৰণ তেওঁ কিমান জানে, তেওঁৰ অৰ্হতা কিমান, সেয়া তেওঁ নখ দৰ্পণত। কিন্তু কেতিয়াবা তেনে ব্যক্তিও প্ৰশংসা বিচাৰে। প্ৰশংসাৰ ইতিবাচক বহু গুণ আছে। প্ৰশংসাই আমাক আগুৱাই যোৱাত অনুঘটকৰ কাম কৰে। সেয়েহে আহক আমি সৎ কামৰ প্ৰশংসা কৰোঁ আৰু সকলোকে আগুৱাই লৈ যাওঁ। জীৱনত সুখী হ'বলৈ ডক্টৰ হিমা কাশ্যপ বাইদেউলৈ আপোনালোকৰ যদি প্ৰশ্ন আছে তেন্তে কমেণ্ট ছেকশ্যনত সুধিব পাৰে।